এইটোকে খাই দিছোঁ আমুলৰ এইটো পুৰবী লচ্চি এইটোকে খাই দিছোঁ লগৰজনে আমি পুলি ৰুবলৈ যাওঁ পুলি ৰুবলৈ যাওঁ এয়া লগৰ দুজন ওলাইছে আৰু চ' ফাইনেলি গাইজ পালোঁ আহি পিনি ইয়াত গুড ইভিনিং গাইজ সকলোকে স্বাগতম জনাইছোঁ মৌজুদী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো অফিচৰ পৰা সন্ধিয়া টাইমতে আৰম্ভ কৰিলোঁ অফিচতেই আছোঁ এয়া অফিচ এই সকলোবিলাক গ'লেই অলৰেডি গ'ল অলমষ্ট গ'ল আমি বেছি দিনত নাই যাম আৰু চ' কাইলৈ 5 জুন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বিশ্ব পৰিৱেশ দিৱস চ' বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ বিধায়ক মহোদয়ে তোমাৰ টেঙানীত এখন বিশ্ব বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰিছে চ' তাত ওলাই আহিছোঁ আৰু ডিলাৰ ফালে গৈ আছোঁ লগৰ সকলোকে ফোন কৰিলোঁ কোন কেনেকৈ ক'ত যাব কেনেকৈ ওলাব সেইখিনি নাজানো চব একেলগত ডিলাৰত লগ হ'ম বুলি আশা কৰিছোঁ চ' টেঙানীত অনুষ্ঠিত যিটো বিশ্ব পৰিৱেশ দিৱসৰ সকলোকে যিটো অনুষ্ঠান পাতিছে চ' তালৈকে যাওঁ বুলি ভাবিছোঁ ৰুমৰ পৰা ওলাই আহিছোঁ জাষ্ট ৰুমৰ পৰা ওলাই আহি এইবোৰ ল'ৰা ছোৱালীবিলাক লগ পাইছোঁ চ' আশা কৰোঁ গৈ থাকোঁ আপোনালোক চাই থাকোঁ সকলোকে লগ পাম বাট আৰু এটা কথা কওঁ ইয়াত কথাটো এনেকুৱা যে বিশ্ব পৰিৱেশ দিৱস আজি চ' তাত 1 লাখ গছপুলি ৰুম বুলিতো কৈছেই সকলোকে এটা হেৰি দিছেই চ' যদি নিজে নিজে পাৰে আপোনালোকে ঘৰে ঘৰে সকলোৱে এজোপা বা দুজোপা তিনজোপা তেনেকৈ গছপুলি ৰুব বুলি আশা কৰিলোঁ মানুহে মোক নিম বুলি কৈছিলে সেই মানুহটো এতিয়ালৈকে ৰাস্তাত নাই কিন্তু সি কেতিয়াবাই ওলালোঁ বুলি ক'লে আকৌ দেই মোক ঘৰৰ পৰা মোক কেতিয়াবাই নিবলৈ আহিম বুলি ওলাম বুলি ওলালোঁ বুলি ক'লে কিন্তু মই আহি পিনি বহুত দূৰ পালোঁহি এতিয়ালৈকে বৰ্তমান মানুহটো নাই কমাৰ্চৰ পৰা খোজকাঢ়ি আহি মই একদম লাইফ লাইনৰ ওচৰ পালোঁহি আহি পিনি অলপ দূৰ গ'লে মই তাৰ ঘৰে পামগৈ কিজানি চাগে চ' এতিয়ালৈকে মানুহটো দেখা দেখি নাই সেই গাইজ আহি আছোঁ গাড়ীখনত যাম বুলি গাড়ীখন সেইখন আমাৰ দেখিছে আমাৰ যিখন ডেম' ভানখনেই আমাৰ গাড়ীখন আৰু একো খাই ওলাই অহা নাই একো খাই ওলাই নহাৰ কাৰণে এইটোকে খাই দিছোঁ আমুলৰ এইটো পুৰবী লচ্চি এইটোকে খাই দিছোঁ লগৰজনে আনিলে এখন আমাৰ গাড়ী বাহনখনতে যাম আৰু চ' হাই বুলি কৈ দিয়া আমি পুলি ৰুবলৈ যাওঁ এয়া লগৰ দুজন ওলাইছে আৰু এখনে আমাৰ বাহনখন ৰেডি কৰিছে আৰু যাওঁ চ' ফাইনেলি গাইজ পালোঁ আহি পিনি ইয়াত ধূলি এইখিনি ধূলিয়ে নেকি ইমানে ধূলি বাপৰে বাপ ৰাস্তা আনবিলিভেবল মানে ৰাস্তাৰ কৈছোঁ নহয় আপোনাৰ বিশেষকৈ ক'বলৈ গ'লে মানুহ বহুত বেছি হৈ গৈছে ন চ' সেইটো কাৰণেও মানে ধূলিটো বেছি হৈ গৈছে কাৰণ গাড়ী বেছিকৈ আহিছে এইটো ৰাস্তাত আজি সেইটো চব ৰাস্তা কিমান জাম লাগি আছে গাড়ীত আহিছিলোঁ কিন্তু বৰ্তমান এতিয়া নিজে খোজকাঢ়ি আহি আছোঁ আৰু উপায় নাই অপশ্যন নাই আৰু অহাৰ অপশ্যন নাই দেখিছে ন গাড়ীত কেনেকৈ জাম লাগি দিছে গৈ আছোঁ এনেকৈ খোজকাঢ়ি অপশ্যন নাই আৰু মানে খোজকাঢ়ি যোৱাৰ বাহিৰে একো অপশ্যন নাই জংঘল ফালি মেলি আহিছোঁ বে কেনেকুৱা লাগিছে জংঘল ফালি এখন আমাৰ পিকুৰ নিব ক'ত এইখন গাড়ীত নে ঋতুৰাজ দা নি অহাটো আহি পালোহি বাট ৰাস্তা মানে কণ্ডিশ্যন কৈছোঁ নহয় ৰাস্তা কণ্ডিশ্যন কেনেকুৱা গোটেইখন ধূলিয়ে ফুট খাই পিনি নাইকিয়া কৰি পেলাইছে উপায় নাই শ্বৰ্টকাট ল'বলগীয়া হৈছে সেইফালে যাবই নোৱাৰি মানে ইমানেই কণ্ডিশ্যন বেয়া আৰু অৱস্থা ৰাস্তাৰ আকৌ খেতিৰ মাজে মাজে পাৰ হৈ গৈ আছোঁ আৰু এনেকৈ উপায় নাই নহ'লে কি হ'ব চাগে নিজৰে কোনো গৈ আছোঁ আৰু এনেকৈ
এখন এখন দয়াং নে ধনচিৰি কি হ'ব এখন এইটোৱে বহুত মজা যাওঁ দুইজোপা ৰুই থৈ আহোঁগৈ চ' এইখিনি চব গৈ আছে লগৰ সকলো কোনোবা এফালে যাওঁ আৰু যোনফালে সুবিধা হয় সি গৰুজনীয়ে খেদাবলৈ গৈছে হা আহি পালোহি জেগাডোখৰ আহি পালোহি গোটেই আপোনাৰ গোটেই গছে গছ যোন যেনি চাই আপুনি এফালে অকল গছপুলি ৰুই থৈছে সেইবিলাক দেখিছে নহয় সেইবিলাক চব গছপুলি ৰুই থৈছে ব'লক চাওঁ গৈ থাকোঁ আগলৈকে অকণমান আগলৈকে যাওঁ গছপুলি ৰুম বুলি কৈছোঁ এইডোখৰত আগত ধনচিৰি আৰু দৈয়াং একেলগে লগ হৈছে বুলি কৈছে চ' লগ হোৱাৰ কাৰণে সেইডোখৰক দুই নৈ মুখ বুলি কোৱা হয় চ' তালৈকে গৈ থাকোঁ লগ পাম সেইডোখৰজোপা দেখিছে ন সেই গছজোপাতে পুলি ঢেৰ আছে পুলিবিলাক আছে ৰাখি থোৱা আছে তাৰপৰা যোনে যেনেকৈ মানুহে লৈ কিনি আপোনালোকে আহি ৰুব পাৰে চ' ময়ো এজোপা ল'লোঁ এইজোপা কি পুলি নাজানো লগৰ এজনে কোৱা মতে জামু বুলি কৈছে হ'ব পাৰে নহ'ব পাৰে নাজানো এইটো বৰ ভালকৈ চিনি নাপাওঁ পুলি যি কি নহওক চবেই সকলোৱে ৰুইছে যেতিয়া এজোপা ৰোৱাটো কৰ্তব্য যিহেতু ভাল কামটোত আহিছোঁ যেতিয়া কৰি থৈ যাওঁ নে কি কয় সকলো আহিছে এইকেইজন আহিছে এইকেইজনৰ লগে লগে আহিছোঁ আমাৰ ইয়াৰ শেখৰ সিও পুলি এটা পালে লৈ আহিছে কাঠ চাত কিবা কিবি আছেনে একো ইমান অকণমান ডাঙৰ অকণমান চিপলাংখন আনিব লাগিব সেইখন ক'ত পাম এতিয়া সেই তাত উঠে মানুহ ৰুই আছে না ইমান দূৰ আহি ভাগৰ লাগিলে চ' ভাগৰ লগাৰ কাৰণে অকণমান ইয়াতে বহি পিনি আমি দুটা বহি আছোঁ এইডোখৰতে সি কিবা চাই আছে ৰিলচ বনাই নে কি বনাই বোলে ৰিলচৰ কাৰণে গান চাই আছে চ' তাৰপিছত এটা ৰিলচ বনিব ৰিলচ বনোৱা দায়িত্ব মোৰ ওপৰত পৰিছে এতিয়া কি ৰিলচ বনে নাজানো আৰু এইটো চ' ফাইনেলি গম পাম আৰু কেতিয়া কি বনে নাজানো আৰু চাই থাকক এয়া আমাৰ ধ্ৰুৱ গাঁত খন্দাত ব্যস্ত নাছিলে গাঁত খান্দিবলৈ সঁজুলি দাদা এজন আহিলে দাদাজনৰ ফালৰ পৰা ল'লোঁ লৈ কিনি গাঁতটো খান্দাত ব্যস্ত হৈ আছে আমাৰ দুজন আছোঁ দুটা পুলি এই ৰুম আৰু আমাৰ এই শেখৰ আৰু এটা মই আনিছিলোঁ সেইটোকে ৰুম ৰুই কিনি তাৰপিছত আৰু যাম এফালে তাৰপিছত ক'ত যাম সীমান্ত আমি খানা খাম অ'কে খানা খাই পিনি আমি যাম এফালে সেইটো মোৰে বাৰু সমূহীয়াকৈ আমি সমূহীয়াকৈ ৰুম হয় নহয় সমূহীয়াকৈ ৰুম এই পুলিটো আমি সমূহীয়াকৈ ৰুম দেই বচাবা ধুনীয়াকৈ অলপ মাটিবোৰ গুৰি কৰি দিয়া 10,000 পানী আছে ৰোৱা এই আমাৰ শেখৰ ধুনীয়াকৈ ৰুইছে দেই এইটো কি লেটেকু বুলি শেখৰ কি বুলি এইটো লেটেকু লাগিব নেকি লাগিব লাগে বিশ্ব পৰিৱেশৰ দিনা গছ পুলি ৰুইছোঁ আৰু ভালকৈ ৰুওঁ ভাল খবৰ হ'লেই হয় দেই ভাল হ'ব নিশ্চয় হ'ব ধুনীয়াকৈ ৰোৱা পানী অকণ দি দিয়া তোমাৰ ল'ৰা ছোৱালীয়ে খাবলৈ আহিব পাৰিব হয় নাই জামু খাবলৈ আহিব পাৰিব সোনকালে ফলো লাগিব ফুলো ফুলিব ফাইনেলি গছপুলি ৰুই মেলি ফটো চটো মাৰিলোঁ আমি সকলোৱে মিলি পিনি ফটো মাৰিলোঁ চ' ফটো মাৰি এতিয়া বৰ্তমান গৈ আছোঁ আমাক সীমান্তৰ লগত আহিছিলোঁ ন চ' এইফালে আমি বৰ বিশেষ ভালকৈ নাজানো ক'ত কি আছে সীমান্তই দেখুৱাইছে চ' সীমান্তৰ লগত যাওঁ ক'লে কি নিয়ে কি কৰে চ' এবাৰ আমি চাই আহোঁগৈ আপোনালোকো ব'লক লগতে আপোনালোককো দেখুৱাই যাওঁ ইয়াত কি কৰিলোঁ কি নাই কৰা অকণ সৰু ক্লিপ দিম আপোনালোকক আমি কি কৰিলোঁ বহুতো ধেমালি কৰিলোঁ আমি ইয়াত গছপুলিটো ৰুলোৱেই গছপুলি ৰোৱাৰ লগতো আমি বহুতো ধেমালি কৰিলোঁ বহুত ভাল লাগিলে আজি ফাইনেলি বহুত দিনৰ মূৰত এনেকৈ বিশ্ব পৰিৱেশ দিৱস সাপেক্ষে আমি ইমান দূৰ আহি কিনি আমি ইমানখিনি কাম কৰিলোঁ কাম বুলি নহয় একচুৱেলি যিখিনি কৰিব লগা কাম কৰ্তব্য সেইখিনি পালন কৰিলোঁ পথাৰৰ মাজে মাজে আমি গৈ আছোঁ গোটেইবোৰ চহাই থৈছে
দেখিছে সেইবিলাকৰ মাজে মাজে আমি গৈ আছোঁ ইয়াতে এইবিলাকতে ক'ৰবাত চাইডে চাইডে আমি আমাৰ গছপুলি ৰুই থৈছে সেয়া আমাৰ শেখৰ হয় শেখৰে বনাই কৰি গৈ আছে শেখৰ হাই কেনেকুৱা লাগিলে আজি এতিয়া বৰ্তমান বতৰটো ভাল কৰিছে কিন্তু দিও কৰিছে কি হয় কি নহয় নাজানো চ' চাই থাকোঁ সেইফালে দেখিছেনে সেইফালে সেই ছাইডটোত এতিয়াও বৰ্তমান গাড়ীবিলাক গৈ আছে ন চব তাত ধূলি হৈ আছে চব সেই চব কিমান ধূলি চব আৰু ক'বলৈ গ'লে ইয়াত আৰু এটা কথা কওঁ কিমান ডাঙৰ এৰিয়া চাওকচোন বা থালি ভৰ্তি কৰি ল'লাই দেখোন সেইখন সৰহকৈ ল'ম কিমান ল'বা আৰু কিমান ল'বা সেই বুলি ইমানকৈ নল'বা এইফালে খোৱা জেগা গোটেই খাই আছে আমাৰ শেখৰে খাই আছে চ' তাৰপিছত এইফালে আমাৰ আহি আছোঁ অকণমান কিবা এটা বেলেগ আমি খাই আহোঁগৈ চ' সেইটো কাৰণে অকণমান আগলৈ গৈ আছোঁ প্ৰিয়া তামুলী কি খবৰ যদি ভিডিঅ' কৰিছা হাই ইমান সুন্দৰ পৰিৱেশ কি মজা কৈছোঁ নহয় মজা পৰিৱেশ চব সেইটো কি মজা পৰিৱেশ শ্বৰ্টকাট বুলি আমি বাগানৰ মাজে মাজে আহিছোঁ ক'লে আহি আছোঁ নাজানো কিন্তু আহি আছোঁ মুঠতে ৰাস্তা পাম বুলি আহি আছোঁ নাজানো ক'ত আহিছোঁ আৰু বাকী আমাৰ লগৰ দুজন আহি আছে নাজানো ক'ত গৈ আছোঁ ধুবই চলে গৈ আছোঁ ৰাস্তা পামগৈ বুলি ভাবিছোঁ আৰু ৰাস্তা বুলি আমি ক'লে আহিছোঁ আমি নিজে নাজানো গৈ আছোঁ আৰু মুঠতে কেনেকুৱা লাগিছে তো মেইন ৰাস্তা বিচাৰি কেনেকুৱা লাগিছে অৱস্থা বেয়া লাগিছে শ্বৰ্টকাট আৰু আহিবি আৰু শ্বৰ্টকাট বহুত আগত ওলাম আমাৰ গাড়ী ক'ত আছে নিজে নাজানো বাই বাই শেখৰ ইয়াতে এৰিলোঁ চবকে আকৌ লগ পাম কাইলৈ ঐ টংক টাটা বাই বাই সকলোকে বাই এৰিলোঁ আৰু ইয়াত বাই ঘৰ আহিলোঁ জাষ্ট বেছি দেৰি নাই হোৱা ঘৰ আহি পালোহি ঘৰ আহি পাই ফ্ৰেছ হ'লোঁ তাৰপৰা আহি পিনি জাষ্ট পাই পিনি ফ্ৰেছ হ'লোঁ ফ্ৰেছ আপ হৈ কিনি আকৌ নিউকৈ ড্ৰেছ আপ কৰি কিনি এতিয়া আকৌ এফালে ওলাই যাম মানে এনেকুৱা লগৰজনৰ ঘৰৰ ওচৰতে নামঘৰ তাত ভাওনা আছে চ' তালৈকে ওলাই যাম অকণমান তাহাঁতৰ ঘৰলৈও যাম সিও আহিছে গুৱাহাটীৰ পৰা চ' তাক লগ কৰিম সি মাতিছিলে চ' তালৈকে যাম আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ গোটেই দিনটোৰ কি কৰিলোঁ কি নাই কৰা তাক আপোনালোকক দেখালোঁ চ' যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ